নমস্কাৰ বন্ধু বান্ধৱীসকল হয় মেট্ৰিক পৰীক্ষা যিসকলে দিছিলে তেওঁলোকৰ কাৰণে আহি গ'ল এটা ভাল খবৰ সো সেই ভাল খবৰটো কি আপোনালোকক মই কৈ আছো যদি মোৰ চেনেললৈ প্ৰথম আহিছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি লওক লগতে ভিডিঅটো লাইক কৰি দিব যদি আপোনালোকৰ এই খবৰটো শুনি ভাল লাগে খবৰটো হৈছে এনেকুৱা ধৰণৰ যে সকলোৱে গম পাইছে যে যিসকলে মেট্ৰিক পৰীক্ষা দিছিলে তেওঁলোকৰ যি ৰিজাল্ট সেই ৰিজাল্টটো ঘোষণা হ'ব 15 মেত সেবাৰ যি অফিচিয়েল ওয়েবসাইট আছে সেই ওয়েবসাইটত ঘোষণা কৰিছে যে 15 মেত ঘোষণা কৰা হ'ব তেওঁলোকৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলসমূহ আৰু তেওঁলোকে সেই ফলাফলসমূহ কোনগিটা ওয়েবসাইটত উপলব্ধ হ'ব আৰু কেনেকৈ তেওঁলোকে চাব পাৰিব সকলোবোৰ ডিটেইলছ আছে মোৰ হাতত সো দিছে তেওঁলোকে সেই ডিটেইলছ বিলাক লগতে কৈছে যে এইবাৰ যি সকল মেট্ৰিক পৰীক্ষা দিছিলে সেই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টসমূহ মাজ নিখা তেওঁলোকে পাবলিশ কৰিব সো আপোনালোকে সেই ৰিজাল্টসমূহ মাজ নিখা অৰ্থাৎ ৰাতি 12টা বজাত আপোনালোকে সেই ৰিজাল্টবোৰ পাই যাব সো সেইবোৰৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনৰ যিটো লিংক দিয়া আছে প্ৰথম লিংক সেই লিংকটোত আপোনালোকে ক্লিক কৰিব আৰু তাত গৈ আপোনালোকে যি কেইটা ওয়েবসাইট আছে যি কেইটা ওয়েবসাইটত আপোনালোকে পাব সেই ৰিজাল্টসমূহ সেই ওয়েবসাইট কেইটা আপোনালোকে এবাৰ ভিজিট কৰিব পাৰিব আশা কৰিছো আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক আৰু কমেন্ট কৰক কেনেকুৱা লাগিলে আপোনালোকৰ জানি আৰু যদি এনেকুৱা ধৰণৰ কিবা খবৰ আপোনালোকৰ জানিবলৈ মন আছে কমেন্ট কৰক ধন্যবাদ